হেল্ল' গাইজ কি খবৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ গাঁৱৰ পৰা সকলোকে গতিকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব তাৰে আগতে এটা লাইক কৰিব গাইজ আজি আমি এনেকুৱা এটা জেগাত আছোঁ আমাৰ গাঁৱত বিভিন্ন ধৰণৰ বহুতকেইটা ৰজাদিনীয়া পুখুৰী আছে তাৰে ভিতৰত আজি এটা পুখুৰীত আহিছোঁ নাম হৈছে পিছত কৈ আছোঁ নাম কি তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব বলক আমি পুখুৰীটো চাওঁ আৰু এই পুখুৰীটোৰ বিষয়ে মই কৈ আছোঁ আপোনালোকক বলক তো গাইজ এইটোৱে হৈছে সেই পুখুৰীটো নাম হৈছে বলদেৱপাৰা পুখুৰী আৰু এই পুখুৰীটো হৈছে ৰজা ধৰ্মনাৰায়ণৰ দিনৰে পুখুৰী আৰু এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ পুখুৰী আমাৰ দৰঙত আছে আপোনালোকে চাই থাকিব আজি এই পুখুৰীটো চাওঁ আহক আৰু ইয়াতে গাইজ আপোনালোকে চাওক এটা বস্তু এই ইয়াতে চাওক গোটেই মানে এয়া পদুম ফুল এইবিলাক আৰু ইয়াত কি হয় জানানে গাইজ মানে আমাৰ ওচৰে পাজৰে মানে এই অঞ্চলৰ যিমান মানে পূজা পাতল হয় বা এনেকুৱা সকাম হয় তাত মানে ইয়াৰ পৰাই গোটেই পদুম ফুল বা পাত এইবিলাক লৈ যায় আৰু ইয়াতে পুখুৰীৰ পাৰত ডাঙৰ ডাঙৰ গাছ আছে লিচুৰ গছ আছে আমৰ গছ আছে আৰু ইয়াৰে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ ইয়াতে আনন্দ ফূৰ্তি কৰি ধুনীয়াকৈ এইবিলাক বতৰৰ ফল বতৰত খায় আপোনালোকে চাই আৰু মই দূৰৈত দেখা পাইছোঁ এটা বস্তু মানে পূৰা খৰালি হাৱা পৰি আছে বহুত খৰালি হাৱা পৰি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব আমি সিটো পাৰে গ'লে আমি খৰালি হাৱাবোৰ দেখা পাম আৰু গাইজ এই পুখুৰীটো এটা বহুত ডাঙৰ মাহাত্ম্য আছে মানে কেনেকুৱা কথা যে আমাৰ এই যে জ্বৰ বসন্ত এইবিলাক আদি ৰোগ হয় এইবিলাক যদি ৰোগ হয় মানে ইয়াৰ পুখুৰীৰ পানী যদি আপোনালোকে গাত ঘঁহে বা খায় তেনেহ'লে কি হয় জানেনে সেইবোৰ বেমাৰৰ পৰা তাৰমানে উপশম পাব পাৰি তো ইয়াৰ বহুত মাহাত্ম্য আছে আপোনালোকে যদি দৰঙত আহি যায় তেনেহ'লে আপোনালোকে এই ৰজাদিনীয়া পুখুৰীবোৰ চাবলৈ কেতিয়াও নাপাহৰিব আৰু ওচৰতে আছে এয়া কালী মন্দিৰ জয় মা কালী আৰু এটা বস্তু চাওক এই গছডাল কি জানেনে এই গছডাল হৈছে সমীন গছ মানে এই গছডালৰ ডাল হেনো মানে যিকোনো পূজাতে লাগে কোৱা শুনিছোঁ আৰু এই গছডাল একদম পূৰা কাইটিয়া গছ চাওক না তেওঁলোকে যি কথা বাগৰি আহিছে যে ইয়াৰ পানী খালে বহু ৰোগৰ পৰা উপশম পোৱা যায় গতিকে ভগৱানক চিন্তা কৰি আমিও অলপ পানী ইয়াৰ পৰা গ্ৰহণ কৰোঁ আৰু এই পুখুৰীটোৰ সম্পূৰ্ণ উত্তৰ পাৰে এটা শিৱ মন্দিৰ আছে বৰ ধুনীয়া শিৱ মন্দিৰ এটা এইটো হৈছে শিৱ মন্দিৰ পুখুৰীটোৰ উত্তৰ পাৰে আছে পুখুৰীটোত কেইবিঘামান মাটি আছে এইটো পুখুৰী এতিয়া তোমাৰ 48 বিঘা মাটি আছে আৰু এইটো কিমান দিন আগৰ মানে কিমান শতিকা আগৰ পুখুৰী এইটো শতিকা মানে প্ৰায় এতিয়া আমিতো নাজানো আমাৰ তথাপি কোন ৰজা বুলি জানে এইটো এতিয়া নৰনাৰায়ণৰ দিনত বুলি আমি নৰনাৰায়ণ মই মানে ধৰ্মনাৰায়ণ বুলি ভাবি আছিলোঁ দৰঙী ৰজা ধৰ্মনাৰায়ণৰ দিনত তেনেকুৱাই কিবা হ'ব তেওঁলোকৰ সেনেকুৱাই আৰু এইটো ফুল আমাৰ মন্দিৰৰ পূজাৰ কাৰণে নিজৰ ঘৰৰ মন্দিৰত আৰু এওঁ কোৱা শুনিলে না মই যে কৈছিলোঁ এই পুখুৰীৰ মানে পদুম ফুল পাত এইবোৰ পূজাৰ কাৰণে লৈ যায় এয়া এওঁ পূজাৰ কাৰণে নিছে আৰু এতিয়া হৈছে গধূলি হওঁ অৱস্থা আৰু এই চিটুৱেশ্যনটোৰ আপোনালোকক ধুনীয়াকৈ এবাৰ দেখুৱাই দিছোঁ খৰালি হাঁহ কেনেকুৱাকৈ পৰে চাওক না ৱাও ভাল চিটুৱেশ্যনটোৱে নহ'লেই এতিয়া হৈছে চাওঁ এয়া হৈছে আমাৰ গাঁৱৰ ঐতিহ্যমণ্ডিত মহিমামণ্ডিত এক আপুৰুগীয়া সম্পদ আৰু এনেকুৱা বস্তু আমাৰ গাঁৱত বহুত আছে আজি আপোনালোকক এটা পুখুৰী দেখুৱালোঁ আকৌ নেক্সট ভিডিঅ'ত আৰু কিবা কিবি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি গাইজ আজি ভিডিঅ'টো অকণমানো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্টত যদি মোৰ কিবা বেয়া হৈছে বা ভুল হৈছে কোনখিনিত ভুল হৈছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব গতিকে গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি বাইকখন অকণমান ছাৰ্ভিচিং দিলোঁ কাৰণ নেক্সট এটা মজাদাৰ ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি নেক্সট এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই